Hallelujah, praise the Lord. ঈশ্বৰৰ মহিমা হোক, ঈশ্বৰৰ গৌৰৱ হোক। আমি প্ৰতিটো মুহূৰ্তত আমাৰ প্ৰাণকৰ্তা ঈশ্বৰ জিহুৱাৰ মহিমা কৰি থকাটো আমাৰ প্ৰয়োজন, কাৰণ তেওঁৰ দয়া, তেওঁৰ আশীৰ্বাদ নহ'লে আজি পৰ্যন্ত আমি সুস্বাস্থ্য নাপালোঁ হয়। এই সময় পৰ্যন্ত আমি সুস্বাস্থ্য নাপালোঁ হয়। তেওঁৰ অসীম দয়া অনুগ্ৰহ আমাৰ ওপৰত থকাৰ কাৰণে আমি প্ৰতিটো মুহূৰ্তত শান্তিত আছোঁ, প্ৰতিটো মুহূৰ্তত আমাৰ স্বাস্থ্য সুন্দৰৰূপে আছে। এই সকলো ঈশ্বৰৰ দান। সেয়েহে আমি ঈশ্বৰৰ সন্তান স্বৰূপে আমি প্ৰতিটো মুহূৰ্তত তেওঁৰ ধন্যবাদ কৰাটো ঈশ্বৰ জিহুৱাই বিচাৰে। আহক প্ৰিয়সকল, আজি আমি এটা চমু টপিক আলোচনা কৰিম। দুই একাষাৰ আপোনাৰ লোকৰ লগত এটা বাক্য মই আলোচনা কৰিব বিচাৰিছোঁ। এইটো হৈছে মুঠি 6 অধ্যায় 14-15 পদ। ফৰগিভনেছ, যিটো ক্ষমাৰ বিষয়ে আমাক সুন্দৰৰূপে বাইবেলে আমাক শিকাইছে যে তোমালোকে যদি আনৰ অপৰাধ ক্ষমা নকৰা, তেতিয়াহ'লে তোমালোকৰো স্বৰ্গীয় পিতৃয়ে তোমালোকৰ অপৰাধ ক্ষমা নকৰিব বুলি কৈছে। আৰু যদিহে তোমালোকে আনৰ অপৰাধ ক্ষমা কৰা, তেতিয়া তোমালোকৰো অপৰাধ তোমালোকৰ স্বৰ্গীয় পিতৃয়ে ক্ষমা কৰিব। আমি ডাঙৰ এটা বাক্য ঈশ্বৰ জিহুৱাই আমাক শিকাইছে, প্ৰভু যীশুৱে শিকাইছে। আমি তেওঁৰ সন্তান স্বৰূপে আমি আনৰ অপৰাধ ক্ষমা কৰিব লাগে, কাৰণ বাইবেলে ক্ষমাৰ বিষয়ে আমাক শিকাইছে। আমি আনৰ ভুল, আনৰ অপৰাধ আমি কেতিয়াও তেওঁবিলাকক দোষ দিব নালাগে, তেওঁবিলাকৰ প্ৰতিকাৰ আমি কৰিব নালাগে, কাৰণ প্ৰতিকাৰ কৰা ঈশ্বৰৰ কাম, প্ৰতিকাৰ কৰা ঈশ্বৰৰ কাম। তেওঁহে আনৰ প্ৰতিকাৰ কৰিব। সেয়েহে আমি আনৰ অপৰাধ আমি কেতিয়াও আঙুলিয়াই দিব নালাগে, আনক কেতিয়াও আমি দোষ দিব নালাগে, কাৰণ ঈশ্বৰ জিহুৱাই এই সকলো সৃষ্টিৰ গৰাকী আৰু তেওঁৰ ওপৰত আমি সকলো শুধাই দিব লাগে। সেয়েহে আমি অন্যক নিজতকৈ উত্তম বুলি আমি মানিব লাগে আৰু আনৰ ওপৰত আমি কেতিয়াও ক্ৰোধ ৰাখিব নালাগে। সেয়ে আমাক বাইবেলে সুন্দৰৰূপে শিকাইছে আমি প্ৰতিজনে পৰস্পৰে প্ৰেমেৰে চলি যাব লাগিব। ঈশ্বৰে নিশ্চয় আমাৰ জীৱনত প্ৰচুৰ পৰিমাণে আশীৰ্বাদ আৰু দয়া দান কৰিব। সেয়েহে প্ৰিয়সকল, আমি যদি আনৰ অপৰাধ ক্ষমা কৰিম, আনৰ ভুল যদি আমি ক্ষমা কৰিম, তেতিয়াহে স্বৰ্গীয় পিতৃয়ে আমাৰ অপৰাধ ক্ষমা কৰিব। আৰু আমি যদি আনৰ অপৰাধ ক্ষমা নকৰোঁ, আনৰ ভুল যদি আমি ক্ষমা নকৰোঁ, তেতিয়াহ'লে আমাৰ যি ভুল, এই ভুল, আমাৰ যি অপৰাধ, এই প্ৰভু যীশুৱে, ঈশ্বৰ জিহুৱাই কেতিয়াও ক্ষমা নকৰিব। সেয়েহে আমি তেওঁৰ সন্তান স্বৰূপে আমি আনৰ অপৰাধ আমি ক্ষমা কৰিব লাগে, আনৰ ভুল আমি ক্ষমা কৰিব লাগে। ঈশ্বৰ জিহুৱাই প্ৰচুৰ পৰিমাণে আমাৰ জীৱনত দয়া আৰু আশীৰ্বাদ দান কৰিব। আহক প্ৰিয়সকল, আজিৰ এই চমু টপিকৰ যোগেদি ঈশ্বৰে আপোনালোকৰ জীৱনত বহুমূলীয়া আশীৰ্বাদ দান কৰক। আমেন।